সিঙ্গাপুর সিঙ্গাপুর হত্যা করলে সিঙ্গাপুর হত্যা করলে এই হত্যা করলে শ্যামকানু মহন্ত মহন্ত মুর্দাবাদ মুর্দাবাদ মহন্ত মর 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 খালি দিয়ক দাদা ন্যায় লাগিব হত্যাকারী ফাঁসি দাও হত্যাকারী ফাঁসি জমিন হত্যাকারী ফাঁসি দাও হত্যাকারী ফাঁসি দাও So hello लोगोफोर गुड मर्निं नोंथांमोननिसिम मोनसे गोदान आपडेट भिडिअ लानानै फैलायबाय नोंथांमोनाथ' टाइटेल थाम्बनेल आरो इन्ट्र नायनानै गोबाङानो मिथिखाबाय दिनैनि आपडेटआ मानि सायाव जागोन नोंथांमोनाथ' मिथिखायो जुबिन गार्ड होननानै बुङोबा दा जोंनि बे बुहुमाव गैलिया दा दासिमबो माने मास मोनसेनि बारा जाबाय दासिमबो न्याय मोनाखै बिनि थाखाय दा पाब्लिकआ मा डिमान्ड खालामबाय दं नोंथांमोनाथ' ससियेल मिडियानि गेजेरै नुखाबायबो दंखायो सिद्धार्थ शर्मा आरो श्यामकान्त महन्त बिसोर सानैखौ दा नोंथांमोना ससियेल मिडियायाव जिगाबनि फुला बानायनानै नोंथांमोना फासि होनानै दाबि खालामनाय नोंथांमोना नुबाय दङ जानो हागौ नोंथांमोना भिडिअखौ फारसेनिफ्राय फुलनायबा मोजाङै मिथिनानै मोनगोन आरो नोंथांमोना जुदि चेनेलाव गोदानै फैदोंबा अन्नानै लाइक कमेन्ट शेयार आरो साबस्क्राइब खालामनानै होबानो जाबाय नोंथांमोना भिडिअनि गेजेरै #JusticeForJubinGuard होननानै कमेन्ट खालामनो दाबाव आरोना नोंथांमोना भिडिअखौ शेयार खालामनानै होबानो जाबाय बिदिबा नोंथांमोना फार्स्टआवनो नैबे भिडिअखौ नायनानै लाग्रो पाब्लिकआ मा डिमान्ड खालामबाय दं जोंनो न्याय नांगौ आरोना दानिया जुबिन गार्डखौ बुथारग्राफोरखौ फासि होनांगौ होननानै दासिमबो न्याय सोलिबाय दङ आरोना नोंथांमोना नैबे भिडिअखौ नायनानै लाग्रो सिंगापुर হত্যা করলে সিঙ্গাপুর হত্যা করলে এই হত্যা করলে শ্যামকানু মহন্ত মহন্ত মুর্দাবাদ মুর্দাবাদ মহন্ত মর 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 আৰু সিদ্ধাৰ্থ শৰ্মাক আজি ৰাজপথত আমি ফাঁচি কাঠত ওলমাইছোঁ আৰু ভৱিষ্যতৰ দিনত অতি সোনকালে এই দুগৰাকী ব্যক্তিক আমি ফাঁচি কাঠত ওলমালে যেতিয়াই দেখিম তেতিয়া আমি গম পাম আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাইছে আৰু তেতিয়া অসমৰ ৰাইজ অসমৰ সাধাৰণ জনসাধাৰণ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আশ্বস্ত হ'ব আৰু ন্যায় পাব খালি দিয়ক আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ প্ৰথম আৰু শেষ কাৰণেই হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যিটো সমগ্ৰ ৰাইজে স্বীকাৰ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্বীকাৰ কৰে আৰু সেই প্ৰতীকী ৰূপত ৰাইজে ইতিমধ্যে দুখী সাব্যস্ত কৰা এই দুগৰাকী ব্যক্তিক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমি প্ৰতীকী ৰূপত আজি ফাঁচি কাঠত ওলমাইছোঁ আৰু সমগ্ৰ অসমৰ জনসাধাৰণে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কথাটো যেতিয়াই দেখিব যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক SITয়ে হওক বা চৰকাৰখনে ন্যায় প্ৰদানৰ বাবে যিখিনি কৰণীয় আছে সেইখিনি কৰি ক্ষিপ্ৰতাৰে লেহেমীয়া গতিত কৰণীয় নামত তদন্তৰ নামত লেহেমীয়া গতি যিটো চৰকাৰে দেখাবলৈ গৈ আছে সেইটোত ৰাইজ আজি আশ্বস্ত নহয় ৰাইজ আজি বিশ্বাস নহয় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আজি আশ্বস্ত নহয় আৰু বিশ্বাসত লোৱা নাই গতিকে আমি দ্বিতীয় কথাটো কৈছোঁ আপোনালোকে যি তদন্ত প্ৰক্ৰিয়া কৰি আছে সেই তদন্ত প্ৰক্ৰিয়াটো হ'ব লাগিব ক্ষিপ্ৰ অতি ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়াটো যদি আপোনালোকে নকৰে তেতিয়া কিন্তু ৰাইজে আপোনালোকৰ আস্থা আৰু বিশ্বাসত নলয় সেইকাৰণে আমি ৰাইজৰ আদালতত দোষী সাব্যস্ত হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আজি ৰাজপথত আমি ফাঁচি কাঠত ওলমাইছোঁ আৰু ভৱিষ্যতৰ দিনত অতি সোনকালে এই দুগৰাকী ব্যক্তিক আমি ফাঁচি কাঠত ওলমালে যেতিয়াই দেখিম তেতিয়া আমি গম পাম আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাইছে আৰু তেতিয়া অসমৰ ৰাইজ অসমৰ সাধাৰণ জনসাধাৰণ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আশ্বস্ত হ'ব আৰু ন্যায় পাব আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে প্ৰত্যেক জিলাই এই দুজন ব্যক্তিৰ ফাঁচি প্ৰতীকী ৰূপত ফাঁচি দিছে আৰু এয়া অসমীয়া জনসাধাৰণৰ এটা ক্ষোভৰ যি বহিঃপ্ৰকাশ সেই বহিঃপ্ৰকাশ আজি পৰিস্ফুট হৈছে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাব বিচাৰিছোঁ চৰকাৰখনক তেওঁলোকে তদন্তৰ নামত ভেকু ভাওনা বন্ধ কৰি এই দুজন ব্যক্তিক যাতে এনেকৈ ধৰণে ফাঁচি দিয়ে তেতিয়াহে আমাৰ জনসাধাৰণ শান্ত হ'ব আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শান্ত হ'ম আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক যি নিৰ্মমভাৱে তেওঁলোকে কেয়াৰলেছভাৱে নি হত্যা কৰিলে তাৰ প্ৰতিবাদত এই দুজনক এনেধৰণে ফাঁচি দিব লাগিব যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি আজি লখিমপুৰৰ মাজমজিয়াত আপোনালোকে দেখিছে আমি জাষ্টিছ ফৰ জুবিন দাক যেতিয়ালৈকে ন্যায় নিদিব তেতিয়ালৈকে আমি আপোনালোকে দেখিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যেতিয়ালৈকে ফাঁচি নিদিব তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে আৰু ভৱিষ্যত দিনত গ্ৰহণ কৰিব আৰু এটা কথা কওঁ আপোনালোকে দেখিছে জুবিনৰ যি সমাধিস্থল গৈ তীৰ্থস্থান হৈছে অসম চৰকাৰখনে তেওঁলোকে এতিয়ালৈকে বুজি পোৱা নাই যে অসমীয়া ভাষা অসমীয়াৰ মানুহৰ আৱেগ তেওঁলোকে বুজি পোৱা নাই তেওঁলোকে
কি কৰিছে তেওঁলোকে বাক্সা জিলা কাৰাগাৰত তেওঁলোকক বাক্সা জিলা কাৰাগাৰত তেওঁলোকক কেনেকৈ ৰাখিছে আপোনালোকে অসমৰ ৰাইজে প্ৰতিগৰাকীয়ে দেখিছে আমি ইয়াৰ পৰা কঠোৰভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সকীয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক যেতিয়ালৈকে শ্যামকানু মহন্ত আৰু হিতাৰ্থ শৰ্মাক যেতিয়ালৈকে ফাঁচি নিদিব তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শাৰীৰিকভাৱে আমি ইমান কষ্ট দি পেলাই এটা কাঠৰ বক্সাত পঠাই দিছে আমাৰ অসমত আমাৰ এই দুনিয়া আমাক গিফ্ট দিছে কি কৰি দিলে দাদা ইমান গা বেয়া দাদা ইমান দুৰ্বল দাদাক লৈ যাই পেলাই এই শাস্তি দি পেলাই আমি নামানো দাদা ন্যায় লাগিবই হত্যাকাৰী ফাঁচি লওক হত্যাকাৰী ফাঁচি জমিন হত্যাকাৰী ফাঁচি লওক হত্যাকাৰী ফাঁচি লওক হত্যাকাৰী ফাঁচি লওক আমাক ন্যায় লাগে তাজবিন্দা আমাক ন্যায় লাগে আমি খাৰগলিৰ পৰা আহিছো দাদাৰ ঘৰৰ ওচৰৰ পৰা দাদাক দিনে ৰাতি আমি দেখা পাইছো দাদা তাতে গাছ ৰুইছে দাদা তাতে বহিছে দাদা বতাহ খাইছে দাদা তাতে কি বনাব বুলি দাদাৰ আশা আছিলে দাদা তাতে বহি গিটাৰ বজাইছে আমি শুনিছো আমি দাদাক ওচৰৰ পৰা লগ পাইছো দিনে ৰাতি যেতিয়া গাড়ী লৈ আহে আমি দৌৰি যাওঁ দাদা আমাৰ দোকানৰ বাহিৰতো থিয় হৈ পেলাই চাদা টক খাইছে আমি এইটো দেখা পাইছো আমি অটোগ্ৰাফ বিচাৰিলে দাদা হাতত দিয়ে 30টা দিন হৈছে আমি একো শুব পাৰে নাই খাব পাৰে নাই আমাৰ সৰু বাচ্চা হিয়া জুবিন দাদা জুবিন মামা আমাৰ কাল আমি সহ্য কৰিব পৰা নাই মই দাদাৰ কথা শুনি হস্পিটেলত ভৰ্তি হৈ গৈছো মোৰ লগত বেমাৰ আছে মই বাচি আহিছো দাদাৰ ন্যায় চাম দাদাক ন্যায় দিব লাগিব লাগে মৰি যাম দাদাৰ ন্যায় লৈ চাই যাম দাদাক ইমান কষ্ট দি পেলাই এটা কাঠৰ বক্সাত পঠাই দিছে আমাৰ অসমত আমাৰ এই দুনিয়া আমাক গিফ্ট দিছে দাদা কি কৰি দিলে দাদা ইমান গা বেয়া দাদা ইমান দুৰ্বল দাদাক লৈ যাই পেলাই এই শাস্তি দি পেলাই আমি নামানো দাদা ন্যায় লাগিবই হত্যাকাৰী ফাঁচি লওক হত্যাকাৰী ফাঁচি জমিন হত্যাকাৰী ফাঁচি লওক হত্যাকাৰী ফাঁচি লওক হত্যাকাৰী ফাঁচি লওক আমাক ন্যায় লাগে তাজবিন্দা আমাক ন্যায় লাগে আমি খাৰগলিৰ পৰা আহিছো দাদাৰ ঘৰৰ ওচৰৰ পৰা দাদাক দিনে ৰাতি আমি দেখা পাইছো দাদা তাতে গাছ ৰুইছে দাদা তাতে বহিছে দাদা বতাহ খাইছে দাদা তাতে কি বনাব বুলি দাদাৰ আশা আছিলে দাদা তাতে বহি গিটাৰ বজাইছে আমি শুনিছো আমি দাদাক ওচৰৰ পৰা লগ পাইছো দিনে ৰাতি যেতিয়া গাড়ী লৈ আহে আমি দৌৰি যাওঁ দাদা আমাৰ দোকানৰ বাহিৰতো থিয় হৈ পেলাই চাদা টক খাইছে আমি এইটো দেখা পাইছো আমি অটোগ্ৰাফ বিচাৰিলে দাদা হাতত দিয়ে 30টা দিন হৈছে আমি একো শুব পাৰে নাই খাব পাৰে নাই আমাৰ সৰু বাচ্চা হিয়া জুবিন দাদা জুবিন মামা আমাৰ কাল আমি সহ্য কৰিব পৰা নাই মই দাদাৰ কথা শুনি হস্পিটেলত ভৰ্তি হৈ গৈছো মোৰ লগত বেমাৰ আছে মই বাচি আহিছো দাদাৰ ন্যায় চাম দাদাক ন্যায় দিব লাগিব লাগে মৰি যাম দাদাৰ ন্যায় লৈ চাই যাম দাদাক ইমান কষ্ট দি পেলাই এটা কাঠৰ বক্সাত পঠাই দিছে আমাৰ অসমত আমাৰ এই দুনিয়া আমাক গিফ্ট দিছে দাদা কি কৰি দিলে দাদা ইমান গা বেয়া দাদা ইমান দুৰ্বল দাদাক লৈ যাই পেলাই এই শাস্তি দি পেলাই আমি নামানো बेनोमोन आरोना दिनैनि आपडेटआ नोंथांमोना भिडिअखौ नायनानै नुखाबाय आरो गोबाङानो ससियेल मिडियानि गेजेरै निउसनि गेजेरै बा फेसबुकनि गेजेरै नुबाय दंखायोमोन जेब्ला न्याय मोनगोन अब्लासो जुबिन गार्गनि आत्माया शान्ति मोनगोन आरोना बेखायनो नोंथांमोनाबो जेसेबां हायो नैबे भिडिअनि गेजेरै #जास्टिस फर जुबिन गार्ग होननानै कमेन्ट खालामनो दाबाव आरोना नोंथांमोनाबो आरो नोंथांमोना बबे डिस्ट्रिक्टनिफ्राय आंनि भिडिअखौ नायो नैबे भिडिअनि गेजेरै हाजासे कमेन्ट खालामनानै खिथाहर आरो नोंथांमोना आंनि ब्लग चेनेलनि लिंकखौ मोनाखैबा डिसक्रिप्शनाव होनानै दोनदों आरो नैबे स्क्रिनाव होनायानो नोंथांमोना थांनानै सापर्ट खालामहैबानो जाबाय आरोना ब्लग चेनेलावबो नोंथांमोना ब्लग चेनेलावबो सापर्ट खालामहैदो जेरै नैबे आपडेट होग्रा चेनेलाव सापर्ट खालामदों बिदिबा लोगोफोर दिनैनि आपडेटआ बेखिनियानोसै नेक्स्ट भिडिअ थाबैनो लोगो मोनसिगोन बाय बाय